এবাৰ এজন ভক্তই ভগৱানৰ মন্দিৰলৈ গ'ল আৰু ভগৱানক তেওঁ প্ৰাৰ্থনা কৰি ক'বলৈ ধৰিলে, হে ভগৱান, আপুনি সদায় মন্দিৰত থাকি চাগে ভাগৰুৱা হৈ পৰে। আজি আপুনি এনেকুৱা কৰক, আপুনি ক'ৰবাৰ পৰা ফুৰি আহক এপাক, মই আপোনাৰ ঠাইত থাকিম। ভগৱানে ক'লে, ঠিক আছে, তুমি ইয়াতে থিয় হৈ থাকা, কিন্তু এটা কথা মনত ৰাখিবা, কাকো যাতে মাত নিদিয়া। যিয়ে ইয়ালৈ নিজৰ কামনা পূৰণৰ বাবে আহে, যিয়েই নহওক, তুমি কিন্তু এটা শব্দও মুখেৰে নামাতিবা। তেতিয়া তেওঁ ক'লে, ঠিক আছে ভগৱান, আপুনি কোৱাৰ দৰে হ'ব, মই মনে মনে থাকিম। ভগৱান গুচি গ'ল আৰু ভগৱানৰ ঠাইত তেওঁ মূৰ্তি হৈ থিয় দিলে। কিছু সময়ৰ পিছত মন্দিৰটোলৈ এজন বেপাৰী আহিল। ভগৱানক দৰ্শন কৰিবলৈ তেওঁ যেতিয়া মন্দিৰত প্ৰৱেশ কৰিলে, তেতিয়া তেওঁৰ পাৰ্চটো সৰি পৰিল। বেপাৰীজন তাৰ পৰা গুচি গ'ল। সেই সময়ত তেওঁ যিজন মন্দিৰত ভগৱানৰ ঠাইত থিয় হৈ আছিল, সেই বেপাৰীজনক মাত দিম বুলি ভাবিছিল, কিন্তু ভগৱানে তেওঁক কৈ পোৱা কথাটো মনলৈ আহিল আৰু তেওঁ মাত নলগালে। তাৰ কিছু সময়ৰ পাছত আকৌ এজন দৰিদ্ৰ ব্যক্তি আহিল। তেওঁ তাত সেই বেপাৰীজনৰ পৰি থকা পাৰ্চটো দেখিলে আৰু তেওঁ পাৰ্চটো তুলি ল'লে আৰু তেওঁ পাৰ্চটোলৈ গুচি গ'ল। আকৌ কিছু সময়ৰ পিছত এজন নাবিক আহিল আৰু তেওঁ ভগৱানক প্ৰাৰ্থনা কৰাত লাগিল। তেওঁ ক'লে, আজি মই বহু দূৰণিলৈ যাম, আপুনি মোক আশীৰ্বাদ দিয়ক যাতে মই সফল হৈ উভতিব পাৰোঁ। তেওঁ প্ৰাৰ্থনা কৰি থকাৰ সময়তে প্ৰথমে অহা বেপাৰীজন আকৌ আহিল আৰু তেওঁ ক'লে, মই অহাৰ পিছত ইয়ালৈ এই নাবিকজনেই আহিছিল, এওঁৱেই মোৰ পাৰ্চটো চুৰ কৰিছে। তেওঁ পুলিচ লগত লৈ আহিছিল। যেতিয়াই পুলিচে তেওঁক ধৰিলে, এইবোৰ দেখি থাকি ভগৱানৰ ঠাইত থিয় হৈ থকা ভক্তজনৰ ধৈৰ্যৰ বান্ধ ছিগিল। তেওঁ মুখ খুলি সকলো কথা পুলিচক বিৱৰি ক'লে যে নাবিকজনে নহয়, আচলতে এজন দৰিদ্ৰইহে পাৰ্চটো লৈ গ'ল। পুলিচে নাবিকজনক এৰি সেই দৰিদ্ৰজনক ধৰি লৈ গ'ল। সন্ধিয়া ভগৱান ঘূৰি আহিল। তেতিয়া ভক্তজনে ভগৱানক সকলো কথা ক'লে। তেওঁ ভগৱানক ক'লে, আপুনিতো একো কাম ঠিকমতে কৰিব নোৱাৰে, মই চাওক সকলো কিমান সুন্দৰকৈ চম্ভালি ল'লোঁ। ভগৱানে সুধিলে, কি হ'ল? তেতিয়া তেওঁ দিনটোত হোৱা সকলো কথা বিৱৰি ক'লে। ভগৱানে ক'লে যে মই সকলোৰে বাবে ভাল চিন্তা কৰি থৈছোঁ, কিন্তু তুমি সকলো খেলি মেলি লগাই দিলা। যিজন বেপাৰী সকলোতকৈ প্ৰথমে আহিছিল, তেওঁ সদায় বেয়া কাম কৰে, বেয়া ধান্দাৰে ধন ঘটে। তেওঁৰ সেই পাৰ্চটো হেৰাই গ'লেও তেওঁৰ একো ক্ষতি নহয়, কিন্তু যিজন দৰিদ্ৰ আছিল, তেওঁ এমুঠি আহাৰৰ বাবে সংগ্ৰাম কৰিব লগা হয়। সেই দৰিদ্ৰজনে যদি পাৰ্চটো পালেহেঁতেন, তেওঁৰ কিমান কামত আহিলেহেঁতেন। আৰু যিজন নাবিক যাত্ৰালৈ ওলাইছিল, তেওঁ যাত্ৰা কৰাৰ সময়ত নদীত ধুমুহা অহাৰ কথা আছে, য'ত তেওঁৰ মৃত্যু আছে। তেওঁৰ মৃত্যু হ'লে তেওঁৰ পত্নী বিধৱা হ'ব। যদি তেওঁক পুলিচে ধৰি নিলেহেঁতেন, তেতিয়া মৃত্যুৰ পৰা ৰক্ষা পৰিলেহেঁতেন, কিন্তু তুমি সকলো পণ্ড কৰি দিলা। কেতিয়াবা আমাৰ এনেকুৱা লাগে যে সকলো বেয়া হৈ আছে আমাৰ লগত। আমি ভৱিষ্যতক লৈ চিন্তিত হৈ পৰোঁ, কাৰণ ভৱিষ্যতটোত কি হ'ব আমি গম নাপাওঁ। আমাৰ বুদ্ধি বহু বেছি ক্ষুদ্ৰ, যি আমি চকুৰে দেখোঁ। যিটো অনুভৱ কৰোঁ সেইটোহে সত্য বুলি ভাবি লওঁ, তাৰ ওপৰত আৰু একো ভাবিব নোৱাৰোঁ। বেয়াখিনিৰ মাজতে নিজক লৈ ফুৰোঁ। আমি এটা ভাবোঁ, এনেকুৱা কিয় হ'ল? আমি এইটো নাভাবোঁ যে এই বেয়াৰ মাজতো ভাল কিবা এটা আছে।